खुलुमबाय बड'लेण्ड पाब्लिक रादाब जोंनि हादोरसायाव मा जामारदों सासे फोरोंगिरिया गावनि फरायसुलिखौनो जिनाहारि खालामनो नागिरनाय बा जिनाहारि खालामनो नाजानाय जाथाया जोंनि हादोरसायाव जादों। बेलासिपारा पाब्लिक गोजौ गेजेरारि फरायसालिनि सासे लोगो फोरोंगिरिया गावनिनो फरायसुलि सासेखौ गुबुन मोनसे जायगायाव लांनानै जिनाहारि खालामनो नाजानाय जाथाया सोराङाव फैदों। रायजो राजाफ्रा बे जाथायखौ मिथिनाय लोगो लोगो बे दुथां फोरोंगिरिखौ हमनानै बेलासिपारा पुलिसनो गथायनानै होयो। আজি স্বাধীনতা দিবসত আমার বিলাসীপাড়াত এক জঘন্য ঘটনা হয়ে গেল। বিলাসীপাড়া উচ্চতৰ মাধ্যমিক বিদ্যালয় যেটো পাব্লিক স্কুল বুলি কয়, পাব্লিক স্কুলৰ সহকাৰী শিক্ষক এজন দুচ্চৰিত্ৰ শিক্ষক এজন সেই স্কুলৰ ছাত্ৰী এজনক লৈ ইয়াৰ পৰা বাণীপাৰা দূৰত গৈ এটা ৰুমত সোমাই লৈ সেই ছাত্ৰীজনক যৌন উৎপীড়ন চলায় আৰু সেই তাৰ পৰা ছাত্ৰীজনে ভয় খাই ঘৰৰ পৰা দৌৰি ওলাৰ পিছত তাৰে স্থানীয় ৰাইজে এই শিক্ষকজনক আটক কৰি বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে। আমি বিলাসীপাৰা জিলা আৰক্ষীয়ে দাবী উত্থাপন কৰিছোঁ, এই দুচ্চৰিত্ৰৰ যি শিক্ষকগৰাকী এই শিক্ষকগৰাকী অনতিপলমে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই শিক্ষকগৰাকীৰ কোনো নৈতিক অধিকাৰ নাই যে তেওঁ শিক্ষকৰ চাকৰি তেওঁ কৰে। গতিকে আমি শিক্ষামন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, অনতিপলমে এই শিক্ষকক নিলম্বন কৰিব লাগে আৰু আজীৱন তেওঁক কাৰাগাৰ দণ্ড কৰিব লাগে। নহ'লে এনেকুৱা এই শিক্ষক নামৰ যি এই কলংক এই শিক্ষকগৰাকী অনাগত দিনত আৰু এনেকুৱা যে ঘটনা নকৰিব ইয়াত কোনো সন্দেহ নাই। আমি ইয়াৰ আগতে এইজন শিক্ষকৰ বিৰুদ্ধে আমি বহুত ধৰণৰ অভিযোগ পাইছোঁ। বিভিন্ন ছাত্ৰীসকলক তেওঁ বিভিন্ন বেয়া ইংগিত দিছিল আৰু ভয় ভাবুকি দেখুৱাইছিল। গতিকে আমি এই শিক্ষকজনৰ যি আইনী ব্যৱস্থা যাতে হাৰি যাব নোৱাৰে, আমি ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আৰু বিলাসীপাৰাৰ জিলা আৰক্ষীসকলক মই অনুৰোধ কৰিছোঁ যে এই শিক্ষকজনে যাতে আইনৰ আওতাত যাতে হাৰি যাব নোৱাৰে, এই শিক্ষকক আজীৱন কাৰাদণ্ড কৰিব লাগে। আৰু আমি বিলাসীপাৰা জিলা আৰক্ষীয়ে দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে ইয়াক নিলম্বন কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। শিক্ষকজনৰ নাম আছিল মোছাৰফ। তেওঁ বিলাসীপাৰা পাব্লিক হায়াৰ ছেকেণ্ডেৰী তেওঁ কৰ্মৰত আছিল আৰু সেই স্কুলৰে ছাত্ৰীৰ লগত আজিৰ এই ঘটনা হৈছে।